বতৰটো ভাল নহয়, বৰষুণে দিব নেকি? মাইকেল বা আছে না নাই যায় হ'ল। মাইকেল বাড়ির তলে রাখলা কি কৰি আছে? হাও কিয় ৰামু একেলগে বিচাৰিছা? কিয় মাইকেল তই ইমান এলেহুৱা বাৰীখন চাফা কৰিব পৰা নাই? কিয় ৰামু তই আজিকালি ক'ত থকা কৈছা তোক দেখাই নাপাইছো? নকবি মাইকেল, মোৰ একেদিন যি অৱস্থা হৈ আছে। দে বহাই কি হ'ল কচোন? দে কৈ তা কি হ'ল? ভাই মই খাত কৰি নাখাও ভাল আছিলে। সিদিনা যি কেছটো ৰঞ্জিত কুৰ্তা আমাৰ ঘৰত বছৰ আগত লাগে দিছিল, বছে এতিয়া মোক যিহে খুন্দা দিয়ে এখাৰ লগে লগে আউট। ভাবিব নাই এতিয়া মই কি কৰো মাইকেল? বছে যদি ইনকে সিংহৰ ধৰে এই মৈহান নিংনিটো গজি থাকে তেতিয়াহ'লে মই বাচি থাকি কি কৰো? অ ৰামু কয় কি কথা কয় এগিলান কথা মনত আনবাই নাপে। তইতো বহুত সুখতে আছা, যি নকলেও দেউতাই তই কেতিয়াও বেয়া পাবা নোৱাৰে, কাৰণ তোৰতো জন্ম দিয়া দেউতাই। কি কওঁ, মোক মায়ে জন্ম দিছি। যি নহ'লে ৰামু তোক দেউতাই কেতিয়াও বেয়া পাবা নোৱাৰে। নহয় মাইকেল, আমাৰ বছ অলপ বেলেগ। ৰচোন তই দেউতাক কথা পাতি কিয় বছ বুলি কয়? দেউতা বুলি মাতবা লাগে কি সুন্দৰ শব্দ, এনান সুন্দৰ শব্দ থকাৰ পাছতো তই দেউতাক বছ বুলি মাতা লাজ নাপা? এনে হলে দেউতাই তই কিয় গালি নাপাৰব? তই সদায় দেউতাই ভাল পোৱা কামটো কৰবা যাবি, তেতিয়াহে দেউতাই তোক ভাল পাব। মৰম দিলেহে মৰম পায়। তই যদি দেউতাক মৰম দিব পাৰা দেউতাই তোক মৰম কৰব। সেইকাৰণে তই দেউতাক বছ বুলি নাম দিবি। তই তোৰ কথা মই বছ বুলি নাম দিম? তই মোক কচোন দেউতাই তোৰ আইতাক কি বুলি মাতছিল? দেউতাই তো কথাত পিতা বুলিয়ে কয়। তাৰমানে তই তোৰ দেউতাক দেউতা বুলি মাতা? দেচোন ইতা ক, তোৰ আইতাৰে তোৰ জ্যেষ্ঠৰে কি বুলি মাতছিল জানা না? নাজনো। মই নাজনো যে। আজিকালি চলি গিলাই যেন মাক দেউতাকক দাদি পাপা মাম বুলি যেন মাতে। তই খবৰ ৰাখা না আগলা? কিহৰ নমুনা আগলা? প্ৰথম কথা আমি অসমীয়া, আমাৰ কাৰণে মা দেউতা আৰু আই পিতা এই শব্দ দুটাই যথেষ্ট। তাৰ পিছত তই এগলাখান কিয় মাম্মি পাপা বুলি চলিটো স্মাৰ্ট হৈ যায়? কি হ'ল যা যি মাথা পাৰে দে। তাতে তোৰ কি হ'ল? তাতে তো মোৰ চব গণ্ডগোল হ'ল। আজি তই দেউতাক দেউতা বুলি মাতি আছা, কিন্তু কি ঠিক তোৰ চলিটো তোক দেউতা বুলি মাতব যি না ভাই দুনিয়াত আগৈতা খবৰ লৈ ফুৰে এই ৰামু। সেইকাৰণে মোৰ ফালৰ পৰা সেইকাৰণে দেউতাক বিলাকৰ এটা চিনাকি নাম বছ। তই যেন কৈছা বছ বুলি মাতাই বছে মোক বেয়া পাব, এগলা চব তোৰ ভুল। শুন, বছ মোৰ জান, বছ মোৰ মান, আৰু বছেই মোৰ ভগৱান। বছে মোক বেয়া নাপায়, মই জানো বছ। হৈ দে তোৰ কথাটো যুক্তি আছে। দে পিছে তোৰ তাতে মই একলা কথাৰ কাৰণে আহা নাছিলো। তই কি কৰবা আহিছা? আপি বিচাৰিব কাৰণে লগ ধৰবি? একলা নহয় ৰ, আমাৰ শুকনা কা আৰু হৰকান্তই বোলে নন্দের মস্ত খাহিতা চুৰ কৰি লৈ গৈছিল। আজি চকত আহাতে নন্দেক মই লগ পালো নহয়, চবখিনি কথাই কলাক মোক। দুখে লাগে দেচোন ভাই, তোৰ দৰে এটা ভাল মানুহৰ বস্তু চুৰ কৰবা। চুৰৰো হাত নকপে না। তাকেতো নন্দিকা মানুহটো বহুত ভাল সৰল, তাৰ লগত থানা হলে বেয়া লাগে দেচোন। দেতে ভাই যাং দে ইতা, অলপ সাৱধানে থাকবি ভাই। এনা বন্ধু চন্ধু অলপ পাত লবা লগা হেনে হৈছে। দেতে যাং দে।